আপেলটো আমি আঁকি দেখালোঁ ধুনীয়াকৈ। এতিয়া আমি ৰঙা ৰংটো লৈ এনেকৈ সুন্দৰকৈ আপেলটোৰ কিনাৰে কিনাৰে মানে আউটলাইনবিলাকত আমি কালাৰ কৰিম। এইয়া এতিয়া আমি বহীখন অকণমানকৈ ঘূৰাইছোঁ, ঘূৰাই ৰংটো হেলনীয়া কৰি কৰিছোঁ যাতে আমাৰ সুন্দৰকৈ মিশ্ৰণ হয়। ইফালে আকৌ বহীখন ঘূৰাই লৈছোঁ। এইয়া এবাৰ তলফালৰ পৰা কৰিছোঁ আকৌ। এয়া এবাৰ ব্ৰাউনটো লৈ কিনাৰে কিনাৰে আমি আউটলাইনটো আকৌ কৰিছোঁ। ব্ৰাউনটোৱে ওপৰত অলপকৈ মাৰিছোঁ আমি। এতিয়া আঙুলিটোৱে আমি মচি দিম ধুনীয়াকৈ। আঙুলিটো মচি গ'লে মানে আমাৰ ছবিখন সুন্দৰকৈ মিক্স হৈ যায় মানে কালাৰবিলাক। ব্ৰাউনটো আকৌ এইফালে কৰিছোঁ যাতে আমাৰ ছাঁ পোহৰবিলাক দেখা পাওঁ। এইয়া আপেলটো আমাৰ ইতিমধ্যে হৈ গৈছে। ঠাৰিটো আমি ব্ৰাউন দিম আকৌ। ঠাৰিটোতো আমি ব্ৰাউন দিছোঁ। এবাৰ আমি ব্লেকটোৱে ঠাৰিটো অলপকৈ কৰিছোঁ। এইফালে অকণমানকৈ ব্লেককৈ দিছোঁ, ব্লেক কৰিছোঁ। এবাৰ অৰেঞ্জটো অলপকৈ আমি ৰঙাৰ ওপৰতে কৰিছোঁ, ৰঙা কলাৰ ওপৰতে অৰেঞ্জটো কৰিছোঁ। কৰি ধুনীয়াকৈ আমি ছবিখন সুন্দৰকৈ হৈ গৈছে ন। এতিয়া এইখন আপেলটো হৈ গ'ল। এতিয়া তোমালোকে এই দুটাত ৰং কৰিব লাগিব ধুনীয়াকৈ। ৰঙা হয় নাই? এতিয়া ৰঙাটো কৰি পেলাই কৰচোন তাৰ পাছত ব্ৰাউনটো কৰিলে দেই। ঠিক আছে।